নমস্কাৰ 9 এপ্ৰিল তাৰিখে হ'ব নিৰ্বাচন। আপোনালোকৰ ভোটাৰ আইডি কাৰ্ড নাই তেতিয়াহ'লে আপোনালোকে কেনেকৈ ভোট দিব? লগতে যিসকলে নতুনকৈ আবেদন কৰিছে তেওঁলোকৰ তালিকাত নাম আহি গৈছে, এতিয়ালৈকে ভোটাৰ আইডি কাৰ্ড পোৱা নাই, তেওঁলোকে কেনেকৈ ভোট দিব? আজি আপোনালোকক এইটো ভিডিঅ'ৰ সৈতে জনাই দিম। আপোনালোকক এটা কথা কৈ দিওঁ, আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। যিসকলে নতুনকৈ আবেদন কৰিছে তেওঁলোকে যাতে জানিব পাৰে কোনো ধৰণৰ অসুবিধা নহয় তেওঁলোকৰ, সেইবাবে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। এতিয়া মই আপোনালোকক জনাই দিওঁ 9 এপ্ৰিলত হ'ব ভোট। যিসকলৰ ভোটাৰ আইডি কাৰ্ড এতিয়াও পোৱা নাই বা ভোটাৰ আইডি কাৰ্ড হেৰাই গৈছে তেওঁলোকে চিন্তা কৰিব নালাগে, আপোনালোকে লগত কি নিব পাৰিব। মই আপোনালোকক জনাই দি আছোঁ, আপোনালোকে 9 তাৰিখে ভোট দিবলৈ হ'লে আধাৰ কাৰ্ড নিব পাৰিব, জব কাৰ্ড নিব পাৰিব, বেংক পাছবুক নিব পাৰিব, পোষ্ট অফিচত পাছবুক থাকিলে নিব পাৰিব ফটোৰ সৈতে। আপোনালোকে বেংক পাছবুক নিবলৈ হ'লে বেংক পাছবুকত আপোনালোকৰ নিজৰ ফটো থাকিব লাগিব। আয়ুষ্মান ভাৰত, স্বাস্থ্য বীমা, স্মাৰ্ট কাৰ্ড আপোনালোকে নিব পাৰিব, ড্ৰাইভিং লাইচেন্স নিব পাৰিব, পান কাৰ্ড নিব পাৰিব আৰু আপোনালোকে তলৰ পিনে দেখিব পাৰিছে পাছপোৰ্ট নিব পাৰিব। বিভিন্ন ধৰণৰ ডকুমেণ্টছৰ নাম ইয়াত আছে। আপোনালোকে এইকেইটা ডকুমেণ্টছৰ ভিতৰত যিকোনো এটা ডকুমেণ্টছ নিব লাগিব। আপোনালোকৰ যিটো আছে সেইটো লগত লৈ আপোনালোকে 9 এপ্ৰিল তাৰিখে ভোট দিব পাৰিব। মই যি আপোনালোকৰ বাবে লৈ আছোঁ গুৰুত্বপূৰ্ণ ভিডিঅ', যিসকলৰ ভোটাৰ আইডি কাৰ্ড হেৰাই গৈছে বা এতিয়ালৈকে ভোটাৰ আইডি কাৰ্ড অহা নাই, নতুনকৈ আবেদন কৰা সকলে ভোটাৰ আইডি কাৰ্ড পোৱা নাই, তেওঁলোকৰ বাবে এইকেইটা ডকুমেণ্টছৰ ভিতৰত যিকোনো এটা ডকুমেণ্টছ লগত লৈ আপোনালোকে 9 এপ্ৰিল তাৰিখে ভোট দিব পাৰিব। মই আপোনালোকক জনাই দিওঁ, আপোনালোকৰ এইকেইটা ডকুমেণ্টছৰ ভিতৰত যদি এটা ডকুমেণ্টছ নাই, সকলোৰে আছে আধাৰ কাৰ্ড। আপোনালোকে মন কৰিব, আপোনালোকে আধাৰ কাৰ্ড লগত লৈ যাব লাগিব। 9 এপ্ৰিল তাৰিখে আপোনালোকে আধাৰ কাৰ্ডৰ জৰিয়তে ভোট দিব পাৰিব। মই আপোনালোকক আকৌ কৈ দিছোঁ বুজাৰ কাৰণে, আপোনালোকে 9 এপ্ৰিল তাৰিখে নিজৰ আধাৰ কাৰ্ডখন লৈ যাব। নিজৰ আধাৰ কাৰ্ডখন লৈ আপোনালোকে নিজেই নিজৰ ভোটাৰ আপোনালোকে ভোট দিব পাৰিব। যিসকলে নতুনকৈ আবেদন কৰিছে তেওঁলোকে এতিয়ালৈকে ভোটাৰ আইডি কাৰ্ড পোৱা নাই আৰু কিছুমানৰ ভোটাৰ আইডি কাৰ্ড হেৰাই গৈছে, তেওঁলোকে চিন্তা কৰিব নালাগে। আপোনালোকে এইকেইটা ডকুমেণ্টছৰ ভিতৰত যিকোনো এটা ডকুমেণ্টছ নিব পাৰিব। মই সকলোকে কৈ দিওঁ, সকলোৱে যাতে নিজৰ আধাৰ কাৰ্ডখন লৈ যায়। আধাৰ কাৰ্ড সকলোৰে আছে, সেইবাবে আপোনালোকে আধাৰ কাৰ্ডখন লৈ যাব 9 এপ্ৰিল তাৰিখে ভোট দিবলৈ। শেষত মই আপোনালোকক কৈ দিওঁ, ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে সকলো নতুন ভোটাৰসকলে গম পায়। আজি আপোনালোকৰ বাবে ইমানতেই ৰাখিছোঁ।